পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত পান কাৰ্ড আৰু আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব লাগে এইটো দেখুৱাম। এতিয়া আগতে যিটো ৱেবছাইট দিয়া আছিলে সেইটো ৱেবছাইটত এতিয়া লিংক নহয়, নতুনকৈ ৱেবছাইট প্ৰদান কৰা হৈছে। গতিকে তাতে আপোনালোকে কেনেকৈ লিংক কৰিব সেইটোৱে মই ভিডিঅ'টোত দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। খুলি পেলাই আপুনি টাইপ কৰিব www.incometax.gov.in আৰু এই ৱেবছাইটটোৰ আপুনি টাইপ কৰি পেলাই এটা সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াতে তললৈ গ'লে আপুনি দেখা পাব ইয়াত লিখা আছে ই-ভেৰিফাই ইনকাম টেক্স লিংক আধাৰ উইথ পান কাৰ্ড। পিছত এইটো 3 নম্বৰটো হৈছে লিংক আধাৰ উইথ পান কাৰ্ড ষ্টেটাছ চেক কৰিবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। 2 নম্বৰত এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। তাতে প্ৰথমে পান বুলি লিখা আছে। ইয়াতে আপোনাৰ যেটো পান কাৰ্ড আছে পান কাৰ্ডটো ইয়াতে আপুনি পান কাৰ্ডৰ নম্বৰটো টাইপ কৰিব লাগিব। পান কাৰ্ড নম্বৰটো টাইপ কৰিব। ইয়াৰ তলতে চাওক লিখা আছে আধাৰ কাৰ্ড। আপোনাৰ যেটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডটো ইয়াতে টাইপ কৰিব। ইয়াতে আধাৰ কাৰ্ড নম্বৰ টাইপ কৰাৰ পিছত তলতে নেম এজ পাৰ আধাৰ আপোনাৰ নামটো আধাৰ কাৰ্ডত যেটো লিখা আছে সেইটো ইয়াতে লিখিব লাগিব। কাৰ্ডত যেটো নম্বৰ আছে সেইটো টাইপ কৰাৰ পিছত তলতে ফোন নম্বৰ দিয়া আছে। আপুনি যিকোনো এটা ফোন নম্বৰ মাৰিব পাৰে। এই ফোন নম্বৰটোত আপোনাৰ OTP আহিব, অৰ্থাৎ এটা এনেকুৱা ফোন নম্বৰ মাৰিব যেটো আপোনাৰ হাতত আছে। ফোন নম্বৰটো মাৰাৰ পিছত তলতে ইয়াত দুটা কনফাৰ্মেশ্যন লিখা আছে আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। যদি কেৱল আপোনাৰ জন্মৰ তাৰিখটো উল্লেখ কৰা আছে আধাৰ কাৰ্ডত এইটো ক্লিক কৰিব। পিছত আপুনি এগ্ৰি টু ভেলিডিটি মাই আধাৰ কাৰ্ডটো ইয়াতে ক্লিক কৰিব। ক্লিক কৰি পেলাই তলত লিখা আছে লিংক আধাৰত ক্লিক কৰিব। ইয়াতে লিংক আধাৰত ক্লিক কৰাৰ পিছত যদি আপোনাৰ নামত কিবা অসুবিধা আছে তেনেহ'লে ইয়াত লিখাই আছে যে নেমটো মেচ হোৱা নাই, আৰু যদি নামটো মেচ হৈ যায় তেনেহ'লে আপোনাৰ কি হ'ব, ইয়াৰ পিছত যেটো ইণ্টাৰফেচ আহিব তাতে OTP মাৰিব লাগিব। OTP মাৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক হৈ যাব। আৰু যদি নাম বা ডেট অফ বাৰ্থ মিল নাথাকে তেনেহ'লে এনেকুৱা এটা মেছেজ আহিব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ধন্যবাদ।